guys, welcome back to my channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি আমি ফুৰিবলৈ যাম সকলো। আজি আমি টিপি লৈ যাম। তোমান সকলো চাহ খাবলৈ সোমাইছো ইয়া হোটেলত। কি খাইছা কোৱা? কলে যাবি এতিয়া আমি আকৌ যাত্ৰালৈ আৰম্ভ কৰিছো। আমি সবে এতিয়া গৈ আছো। কাপোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত আমি এতিয়া অলপ আগত আকৌ যাম। তাতে কি হৈ আছে এয়া দেখাইছোঁ। এয়া ভিৰ দেখিছে। আজি দেওবাৰ যে, দেওবাৰৰ কাৰণে আজি ইয়াতে ইমানেই বেছি মানুহ হৈছে। আপোনালোকে যদি কেতিয়াবা যায়ো দেওবাৰ দিনটোত নাযাব। দেওবাৰে আহিলে আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। ইমান বেছি মানুহ। তাৰ উপৰিও আমি যে ইনাৰ লাইন পাছ বনাইছোঁ, তেতিয়াও ইমানেই বেছি মানুহ, ইমানেই বেছি লাইন পাতি পাতি বনাবলগীয়া হৈছে। যেনে তেনে বনালোঁ। কমচে কম এঘণ্টা লাগিছে বনাওঁতে। বনাই মেলি আহিলোঁ। ঘূৰিব খালি চানডে নাহিব, চানডে বাহিৰে বাকী যিমান দিন আছে সদায় আহিব। এতিয়া আমি ৰিটাৰ্ণ গাইজ। আমি এতিয়া ইয়াতে ফটো উঠিব নামিছোঁ। চবে ফটো উঠি আছে। ইয়াতে চাওক, ফটো উঠা, ফটো সেশন চলি আছে। ইয়াত আছে আপোনাৰ এইটো ৰাস্তাটো হয়, বিশেষকৈ মই নাজানো কি হয় বাৰু জেগাটো। তো মই আপোনাক দেখাই দিম আমি ইয়াতে ক'ত ফটো উঠিছোঁ। এখন দলংখনৰ ভিউটো ইমান ধুনীয়া। গ'ল সেলফি সেশন। ইয়ে সেলফি। ইফালে এটা মোবাইলত ব্যস্ত, বহুত বিজি মোবাইলত। হেল্ল', কেনেকুৱা লাগিলে আজি আহি পেলাই? তুমি যে গা ধুব নাপালে কেলে নাপালো? মোৰ বেমাৰ হৈ আছে গাইজ। তুমি আকৌ এদিন আহি যাবা। গাড়ীয়া হৈ আছে ফটো সেশন। উঠোৱা ফটো উঠোৱা। গা ধুই কেনেকুৱা লাগিলে? তুমি গা ধুব নাপালা? আচ্ছা, মজা। এতিয়া সকলো ৰিটাৰ্ণ হ'ম। বহুত সন্ধিয়াও হৈ গৈছে, 6টা মানে বাজিলে এতিয়া বৰ্তমান। বৰষুণ দিওঁ নিচিনা হৈ আছে। বৰষুণে দিব চাগে এতিয়া। গাইজ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো এবাৰ অকণমানকৈ লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিবচোন কেনেকুৱা পালে, যাতে মই আগলৈ আৰু ভিডিঅ' বনাব পাৰোঁ। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিতে মই আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিব পাৰোঁ। ধন্যবাদ।